আপোনালোক সদায়কে মই প্ৰণাম জনাইছোঁ ভগৱানক প্ৰাৰ্থনা কৰিছোঁ ভগৱানে এই জগতখনৰ সকলোৰে মংগল কৰক আজি মাঘী পূৰ্ণিমা এই মাঘী পূৰ্ণিমাত ঐতিহ্যমণ্ডিত বিজনী সত্ৰৰ ভাঁজঘৰ নতুনকৈ নিৰ্মাণ কৰি উলিওৱা হ'ল আৰু এই নিৰ্মাণ কাৰ্যৰ সমস্ত ধন বিটিআৰ চৰকাৰে প্ৰদান কৰিছে মই বিটিআৰ চৰকাৰ আৰু বিটিআৰ চৰকাৰৰ মুৰব্বী প্ৰমোদ বড়োক ধন্যবাদ জনাইছোঁ সত্ৰৰ সভাপতি হিচাপে আমি আশা কৰিছোঁ বিজনী সত্ৰৰ এই ভাঁজঘৰটি বহুদিনীয়া এটা অভাৱ আছিলে সেইটো পূৰণ হ'ল তাত নতুনকৈ গুৰু আসন প্ৰতিষ্ঠা হ'ল গুৰু আসন প্ৰতিষ্ঠা কৰিলে মাজুলীৰ শ্ৰী শ্ৰী উত্তৰ কমলাবাৰী সত্ৰৰ সত্ৰাধিকাৰ মাননীয় শ্ৰী শ্ৰী জনাৰ্দন গোস্বামী প্ৰভুৱে আৰু আজিৰ পৰা বিজনী সত্ৰৰ নতুন পৰিৱেশৰ সৃষ্টি হ'ল বিজনী সত্ৰই নামনি অসমৰ সকলো অঞ্চলত গুৰুজনাৰ আধ্যাত্মিক দৰ্শন আৰু সংস্কৃতি প্ৰচাৰ প্ৰসাৰ কৰি আহিছে আৰু বিজনীতো গুৰুজনাৰ সংস্কাৰ গুৰুজনাৰ সংস্কৃতি গুৰুজনাৰ আদৰ্শ ধৰ্মীয় দৰ্শন প্ৰচাৰ কৰি আহিছে আমি বিজনী সত্ৰই জগতৰ মংগলৰ কাৰণে সদায় ভগৱানক প্ৰাৰ্থনা কৰিছোঁ আজিৰ সময়ত এইখিনি মোৰ অনুভৱ নমস্কাৰ বিজনী সত্ৰৰ ভাঁজঘৰ উদ্বোধনী কৰি আজি গুৰু আসন প্ৰতিষ্ঠা কৰা তাত শাস্ত্ৰ প্ৰতিষ্ঠা কৰা হৈছে আৰু এইটো এটা আমাৰ কাৰণে সৌভাগ্য যে আমি উজনিৰ পৰা নামনিলৈ য'ত মাধৱ গুৰুজনৰ প্ৰপন্ন গুৰুজনৰ স্থানেৰে বৰপেটাৰ আজ্ঞাৰে এই সত্ৰ চলি আছে বিজনী সত্ৰৰ এক স্বতন্ত্ৰভাৱে চলি আছে আৰু বিজনীত আহি আমি নিজেই সন্তোষিত হৈছোঁ আৰু গুৰু পৰম্পৰা ইমান অক্ষুণ্ণভাৱে আছে সেইকাৰণে মই সকলোলৈকে ধন্যবাদ জনাইছোঁ আৰু আশা ৰাখোঁ বিজনী সত্ৰৰ আৰু উত্তৰণ হওক আৰু বিশেষকৈ ভাঁজঘৰ নিৰ্মাণৰ কাৰণে বড়োলেণ্ড চৰকাৰে যিখিনি অগ্ৰসৰ তেওঁলোকে অৰ্থ সাহায্য দিছে মই এই সুযোগতে তেখেতসকললৈও ধন্যবাদ জনাইছোঁ